আপুনি মনটো দেখা পাই আছে আজি ভাৰতৰ স্বাধীনতা ৭২ বছৰ হোৱা উপলক্ষে অনুষ্ঠিত যে স্বাধীনতাৰ অমৃত মহোৎসৱ এই দিনটোৰ লগত সংগতি ৰাখি যি স্পেচিয়েল এছেম্বলি বৈঠক মাতিলে তাৰ কাৰণে আপোনাক ধন্যবাদ দিছোঁ আৰু এই বৈঠকত বক্তব্য ৰাখিবলৈ সুযোগ দিয়াৰ কাৰণে আপোনাক ধন্যবাদ দিছোঁ। আজি এই বিশেষ দিনটোত যিসকল নেতাই দেশৰ কাৰণে নিজৰ প্ৰাণ আহুতি দিলে তেওঁলোকক সোঁৱৰিছোঁ আৰু যিসকল বীৰ বীৰাংগনাৰ দুখ কষ্টৰ বিনিময়ত জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত যি আন্দোলন কৰি ভাৰতবৰ্ষখন স্বাধীন কৰিলে তেওঁলোকক আজি সন্মান জনাইছোঁ আৰু তেওঁলোকক সোঁৱৰণ কৰিছোঁ। স্বাধীনতাৰ ইতিহাসৰ বিষয়ে বহুতেই কৈ গ'ল, মই পুনৰাবৃত্তি কৰিব বিচৰা নাই, কিন্তু স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰৰ ভিতৰত আমি কি লাভ কৰিলোঁ আৰু কেনেকৈ স্বাধীনতা লাভ কৰাৰ যি অৱস্থা আছিল তাৰ পৰা আমি কেনেকৈ আগুৱাব পাৰিছোঁ সেইখিনি কথা ক'ব বিচাৰিছোঁ। লগতে যোৱা ৭৫টা বছৰে আমি আমাৰ স্বাধীনতা কেনেকৈ সুৰক্ষিত কৰি ৰাখিছোঁ সেই বিষয়ে দুআষাৰমান ক'ব বিচাৰিছোঁ। যে আপোনালোকে চবেই জানে যে ভাৰত যেতিয়া স্বাধীন হৈছিল তেতিয়া আমাৰ আৰ্থ সামাজিক অৱস্থা খুব বেয়া আছিল, কিন্তু আমাৰ নেতাসকলে স্বৰ্গীয় জৱাহৰলাল নেহৰুৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সময়লৈকে যিখিনি আমাৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতি আছিল তেখেতসকলে অশেষ কষ্ট কৰি দেশখন আৰ্থিকভাৱে সামাজিকভাৱে আৰু সকলো দিশতে আগবঢ়াই আনিছে আৰু তাৰ কাৰণে তেওঁলোকে যথেষ্ট কষ্ট কৰিছে। আৰু যোৱা ৭৫টা বছৰত আমি বিভিন্ন শত্ৰুপক্ষৰ আক্ৰমণত বলি হৈছিলোঁ। প্ৰথমে ক'ব লাগিব ১৯৬২ চনত চীনৰ আক্ৰমণৰ সন্মুখীন হ'ব লগা হৈছিলোঁ আৰু সেইখিনি সময়ত আমি বিশেষকৈ ভাৰতবৰ্ষ অস্ত্ৰ শস্ত্ৰ দেশত যথেষ্ট পিছপৰা আছিল, যথেষ্ট দুৰ্বল আছিল, কিন্তু তথাপিও আমাৰ যিখিনি ক্ষমতা আছিল সীমিত ক্ষমতাৰ তাৰ সহায়তে আমি আমাৰ শত্ৰুপক্ষক প্ৰতিৰোধ কৰি আমাৰ স্বাধীনতা অক্ষুণ্ণ ৰাখিব পাৰিছিলোঁ। আৰু ইয়াত ভাৰতৰ নাগৰিক আটাই জাতি জনগোষ্ঠীৰ নাগৰিকে চৰকাৰৰ হৈ চৰকাৰক সমৰ্থন কৰিছিল। ইয়াৰ পিছত ১৯৬৫ চনত আকৌ আমি শত্ৰুপক্ষৰ আক্ৰমণ বলি হ'ব লগা হৈছিল। ১৯৬৫ চনত পাকিস্তানে ভাৰত আক্ৰমণ কৰিছিল আৰু এই যুদ্ধটো এই আক্ৰমণটো আমি আমাৰ শত্ৰুপক্ষক পৰাভূত কৰিব পাৰিছিলোঁ। তাৰপিছত আকৌ ১৯৭১ চনত ভাৰতবৰ্ষে পাকিস্তানৰ আক্ৰমণৰ সন্মুখীন হ'ব লগা হৈছিল আৰু এই যুদ্ধত ভাৰত যথেষ্ট নিজৰ শক্তি নিজৰ বুদ্ধিমত্তা পৰিচয় দেখুৱাইছিল, যাৰ ফলত পাকিস্তানক অকল পৰাভূত কৰাই নহয়, পাকিস্তানৰ পৰা আমি দুভাগ কৰি বাংলাদেশ জন্ম লাভ কৰাত আমি সহায় কৰিব পাৰিছোঁ। হ'ব আৰু এইখিনি নহয়, ইয়াৰ পিছতো আমাৰ শত্ৰুপক্ষ কিছুমান দেশে আমাক প্ৰক্সি ৱাৰৰ জৰিয়তে ভাৰতবৰ্ষখন ধ্বংস কৰিবলৈ চেষ্টা কৰি থকা আমি দেখিবলৈ পাইছোঁ। কিন্তু আমি যিহেতু ভাৰতৰ নাগৰিকসকল বিভিন্ন জাতি জনগোষ্ঠী হোৱা স্বত্তেও চৰকাৰৰ লগত সদায় আমি সমৰ্থনত থাকোঁ, চৰকাৰক আমি সমৰ্থন কৰোঁ আৰু সেইকাৰণে আজি শত্ৰুপক্ষে আমাৰ ভাৰতক দুৰ্বল কৰিবলৈ চেষ্টা কৰিলেও আমি একত্ৰিত হোৱাৰ কাৰণে আমাৰ শত্ৰুপক্ষৰ যিকোনো আক্ৰমণ প্ৰতিৰোধ কৰি আমাৰ স্বাধীনতা অক্ষুণ্ণ হ'বলৈ আমি সক্ষম হ'ব। আজি এই মুহূৰ্তত বিশেষকৈ যিহেতু আমি ৭৫ বছৰৰ আমাৰ স্বাধীনতা সম্পন্ন হোৱাৰ কাৰণে অমৃত মহোৎসৱ উদযাপন কৰিছোঁ আৰু এই স্বাধীনতা অমৃত মহোৎসৱৰ উদযাপনৰ লগতে এই লগত সংগত ৰাখি মই বিশেষকৈ আমাৰ ভাৰতৰ নাগৰিকসকলক এটা আহ্বান জনাব বিচাৰিছোঁ যে ভাৰতত আমি বিভিন্ন জাতি জনগোষ্ঠী একেলগে বসবাস কৰি আছোঁ আৰু এই বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ভাষা ভাষী বিভিন্ন ধৰ্মাৱলম্বী থকা স্বত্তেও আমি যাতে
শান্তিভাৱে একত্ৰিতভাৱে থাকি আমাৰ দেশখন আগুৱাই নিবৰ কাৰণে আৰ্থিকভাৱে শৈক্ষিকভাৱে বিকাশৰ ক্ষেত্ৰত আগুৱাই যায় আমাৰ স্বাধীনতা অখণ্ড ৰক্ষা কৰিবৰ কাৰণে আমি আটাই যাতে কাম কৰোঁ তাৰ কাৰণে আহ্বান জনাই আজি এই সুযোগ দিয়াৰ কাৰণে আমাৰ অধ্যক্ষ মহোদয়ক ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ। আমি স্পিচ ইয়াতে